ভৰিবোৰ চলাওঁতেহে কিবা গণ্ডগোল হৈ যায় মাৰিব খোজো কৰবাত চাৰা লাগে কৰ আৰু কথা ছাৰ এই যে আপুনি ক'লে আধৰুৱা কাম ইলেকশ্যনৰ পিছত সম্পূৰ্ণ হৈ যাব ইলেকশ্যনৰ পিছত ইলেকশ্যন অহা যোৱা হৈ থাকিব কিন্তু আপোনালোকৰ এই আধৰুৱা কামবোৰ কেতিয়াও সম্পূৰ্ণ নহয় কিয় জানে জানিবলৈ কি আছে চাই যদি চবলে কাম এতিয়াই কৰি দিয়ে ইলেকশ্যন আহিলে অমুক কৰিম তমুক কৰিম বুলি সি কেনেকৈ ক'ব সেইকাৰণে কিছুমান কাম কদাচিতো নহয় চিম্পুল অংক কিন্তু অংকবোৰ সদায় একে নাথাকে বিষ্ণু মানি লৈছোঁ আমি বস্তি মানে আমি লেতেৰা বস্তিত থাকোঁ সেইবুলি আমাৰ এই মূৰবোৰ বৰফত সোমাই থোৱা চালানী মাছ নহয় যে বছৰ দিন পাৰ হৈ গ'লে এইবোৰ নেগেলিব আৰু এটা কথা ছাৰ যিদিনা আপোনাৰ হাতত ঠগ থাকে মূৰবোৰ গেলিবলৈ ল'ব নহয় মাক কচম কৈছোঁ ছাৰ আগে চালা আপুনি দৌৰিব পাছে পাছে চালা আমি দৌৰিম ছাৰ দুজন নাম কথা বোলে সৰুৰে মাতিব নাপায় চপ আৰু সৰুবোৰে মাতিলে মুখত চকলেট সোমাই দিব লাগে ঠিক আছে কথা তোমালোকৰ বক বকৰি শুনি থাকিলে মোৰ গৰম হৈ যায় হ'ব দিয়ক ছাৰ হ'ব দিয়ক ইলেকশ্যনৰ টাইমত আহিব না আমাৰ বস্তুৰে ডাঙৰ লেকচাৰ দিবলৈ তেতিয়া আপোনাৰ ডাইলগটো আমি দিম তাড়াতাড়ি ইয়াৰ পৰা যাওক আপোনাৰ এই ফটা লেকচাৰবোৰ শুনি থাকিলে আমাৰ চালা মূৰবোৰ গৰম উঠি যায় এতিয়া আপুনি কৈছে তেতিয়া আমি ক'ম হিচাপ চালা বৰাবৰ দেখিলি কেনেকুৱা গুণ্ডালৈ আহিছিলো ভাগ্য ভাল তই একো নামাতিলি নহ'লে ছাৰ বচাওক বাকী ছোৱালী হে মুখেৰে আখৈ ফুটাই বটৰৰ পাকেট ভৰাই থৈ গুচি গ'ল মই দি আছো ঐ ছোৱালী মাইনা